নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। আপুনি বাৰু ট্ৰেডিং এপত ইনভেষ্ট কৰাটো কিমান বিশ্বাসযোগ্য বুলি ভাবে বা কিমান বিশ্বাস কৰে? প্ৰথমতে চাই লওক এওঁলোকৰ কি গতি হ'ল, কি দশা হ'ল। ফাইনেলি মানে একচুৱেলি প্ৰি প্লেন কৰি পেলাই কিন্তু ফাইনেলি তেওঁলোকে বন্ধ কৰিম বুলি কৈছিলে। সেই স্কিমটো আছিল কেছবেক পলিচি। কেছবেক পলিচি মানে মই যিমান টকা ইনভেষ্ট কৰিম সিমান টকা লগালে মোক কেছবেক দিব, ইমিডিয়েটলি দিছেও, কিন্তু এপটোতহে দিছে, আমাক উইথড্ৰ কৰিব নিদিছে। সেইটোতে তেওঁলোকে প্ৰি প্লেন এটা ছিষ্টেম, আৰু সেই প্ৰি প্লেন যিটো ছিষ্টেম আছিলে সেই প্ৰি প্লেন ছিষ্টেমটোত এই আমাৰ যিকেইজন আমি ইণ্ডিকেট কৰিছে, মোৰ মানে সতীৰ্থ যিকেইজন মানে ইণ্ডিকেট কৰিছে, সেইকেইজনে আল্টিমেটলি আমি গম পাইছোঁ যে তেওঁলোকে আগৰ পৰাই এই বস্তুটো জ্ঞাত, আগৰ পৰাই জ্ঞাত। কিন্তু আমাক যদি ইনফৰ্ম কৰিলেহেঁতেন আমি অন্ততঃ এই দুখীয়া মানুহখিনি আমি যিখিনি লাষ্টত ভিক্টিম হ'ল, এই দুখীয়া মানুহখিনি কিন্তু আমি সেইদিনাখন বাচিব লাগিব। এটা ট্ৰেডিং কোম্পানী, ট্ৰেডিং এপ্লিকেশ্যন এটা, সেই ট্ৰেডিং এপ্লিকেশ্যনত এই কোম্পানী এটা কমিটমেণ্ট কৰিছিলে যে তাত ইনভেষ্টমেণ্ট কৰিলে ভাল এটা ৰিটাৰ্ণ হয়। তেনেকুৱাকৈ ভাল ৰিটাৰ্ণ দিয়াৰ এটা পলিচি তেওঁলোকে বনাই মানুহখিনিক ইনভেষ্টমেণ্ট কৰাৰ কাৰণে তেওঁলোকে খুব মটিভেট কৰিলে। মটিভেট কৰাই তাত ইনভেষ্টমেণ্ট কৰালে। ঠিক সেই বস্তুটো লাহে লাহে গৈ ইমান বিশাল হৈ গ'ল এটা সময়ত যে ইয়াত খুব কমেও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মোটামুটি ৬,০০০ মানুহে ইয়াত এংগেজ হৈ গ'ল। শুনিলে আচলতে তেখেতলোকে কিমান মানুহৰ মনত এই ট্ৰেডিং এপটোৰ বিষয়ে বিশ্বাস দিয়াব পাৰিছিলে বা বিশ্বাস অনাবলৈ চেষ্টা কৰিছিলে। বিভিন্ন স্থানত সভা পাতি বা মিটিং আয়োজন কৰি। আচলতে এইটো এদিন দুদিনৰ চিন্তা চৰ্চা নহয় বা এদিন দুদিনৰ চিন্তাধাৰা নহয়, প্ৰায় বছৰ ১.৫ বছৰ কৰাৰ পিছতহে, চিন্তা কৰাৰ পিছতহে এই কামটো কৰিব পাৰিছে। কাৰণ এটা এপ ক্ৰিয়েট কৰোঁতে মানুহৰ প্ৰায় এমাহ ১.৫ মাহ বা ৯-১০ মাহ লাগি যায়। কাৰণ এটা এপ ক্ৰিয়েট হওঁতে বা সেইখিনি কামৰ প্লেনিং কৰোঁতে মানে কিমান আচলতে মাথা লগাব লাগিব বা মানুহক কেনেকে এই কথা ভুলাব পাৰো বা হেৰি কৰিব পাৰো। সেইবাবেতো ৬,০০০ মানুহৰ পৰা প্ৰায় ৩,০০০ কোটিতকৈ অধিক টকা লুটি লৈ গৈছে ইতিমধ্যে। এখেতলোকৰ দৰে গতি হ'ল গুৱাহাটী এজন চিকিৎসকৰ। তেখেতে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি ভাল এটা ইনকাম কৰি আছিল বা ভাল লাভ পাই আছিল, কিন্তু লাহে লাহে তেখেতক অধিক টকা বিনিয়োগ কৰিবৰ কাৰণে পৰিৱিত কৰা হৈছে বা লোভ দিয়া হৈছে। লোভ দিয়াৰ কাৰণে তেখেতে ২ কোটি টকা ইনভেষ্টমেণ্ট কৰাৰ পিছত মানে তেখেতৰ মোবাইললৈ এটা লিংক আহে। সেই লিংকত ক্লিক কৰি দিয়াৰ পিছত তেখেতৰ মোবাইলটো নীলা হৈ যায়। নীলা হৈ যোৱাৰ পিছত তেখেতৰ যি ২ কোটি টকা সেই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি লাভ কৰিছিল, সেই সমুদায় ধনৰাশি লুটি লৈ যায়। সেইবাবে অনলাইন যদি আপোনালোকে বিশ্বাসযোগ্য এপ হিচাপে লয়, অনলাইন ইনকমৰ ৰাস্তা হিচাপে যদি লয়, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম এইকেইটা বাহিৰে আপোনালোকে কোনো এপক বিশ্বাসযোগ্য হিচাপে একো কাম কৰিব নোৱাৰে বা একো বিশ্বাসযোগ্য হিচাপে ল'ব নোৱাৰে। যদি ইনকম কৰিম বুলি ভাবে তেতিয়াহ'লে ইউটিউবত বিভিন্ন টপিকৰ ওপৰত আপোনালোকে এনেদৰে মোৰ দৰে ভিডিঅ' বনাওঁ বা ইনষ্টাগ্ৰামত যি আপোনাৰ প্ৰতিভা আছে, সংগীত বা কমেডি বা ক্ৰিকেটৰ মানে যি আপোনাৰ প্ৰতিভা আছে, সেই ৰীল আপলোড কৰি এটা ভাল ইনকম কৰিব পাৰে। যদি আপোনালোকৰ লগত ২৪ ঘণ্টাৰ ভিতৰত এনেধৰণৰ ঘটনা হৈ গৈছে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া এই টল ফ্ৰী নাম্বাৰত কল কৰক। যদিহে আপোনাৰ ২৪ ঘণ্টা হৈছে, তেতিয়া যি হেকাৰে লুটি নিছে বা যি মানে এনেকুৱা ধৰণৰ চক্ৰৰে লুটি নিছে, সেই ধনৰাশি ঘূৰাই পাব, নহ'লে ঘূৰাই পোৱাৰ আশা খুব কম। সেইবাবে সজাগ হৈ থাকিব, সচেতন হৈ থাকিব সদায়, তেতিয়াহে আপুনি সুৰক্ষিত হৈ থাকিব পাৰিব। কাৰোবাৰ কথাত ভুল কৰি কাৰোবাৰ কিছু মানে লোভত পৰি এনেধৰণৰ কাম কেতিয়াও নকৰিব। নহ'লে আপোনাৰ যি ইনকম আপুনি কৰি আছে, সেই ইনকম কৰিও আপুনি এটকাও সাঁচিব নোৱাৰিব বা এটকাও আপুনি একো বেলেগ কামত একো খটাব নোৱাৰিব। যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰে, ইউটিউবত কৰক, ফেচবুকত কৰক, তাৰ পৰা আপোনালোকে এটা ভাল ধনৰাশি ইনকম কৰিব পাৰে বা লাভ কৰিব পাৰে। কিন্তু এনেধৰণৰ
ট্ৰেডিং এপ বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি আপুনি বিপদতে পৰিব পাৰে। গতিকে সদায় সজাগ হৈ থাকক, সচেতন হৈ থাকক, আৰু যদি 24 ঘণ্টাৰ ভিতৰত এনেধৰণৰ ঘটনা কাৰোবাৰ লগত হৈছে তেনেহ'লে এই স্ক্ৰীণত দিয়া ট'ল ফ্ৰী নম্বৰ যোগাযোগ কৰক। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিবা। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।